খেদি পাতিছে খেদি পাতি Trigonum 1, 2, 3, ষষ্ঠ এই সভাৰ সভাপতিৰ আসন অলংকৃত কৰা সঞ্চালক প্ৰভুজনা, মঞ্চ শুৱনি কৰা নিকেতন পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ লগতে আচাৰ্য ভাৰতী, উপস্থিত মোৰ বন্ধু বান্ধৱীসকল, ভাইটি ভণ্টিসকল আৰু অভিভাৱক অভিভাৱিকাসকল, আজিৰ সভাৰ উদ্দেশ্য হ'ল যে আজি আমি দশম শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীসকলে আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে আজিৰ দিনটোত আমি দশম শ্ৰেণীৰ বিদ্যাৰ্থীসকলে আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে বিদায় ল'ব খুজিছোঁ। আজিৰ দিনটো আমাৰ বাবে অত্যন্ত কষ্টকৰ। বিদায়ৰ দিনটো আহি কৰি আচাৰ্যসকলৰ লগত যদি মই কোনোবা দিনা বেয়া ব্যৱহাৰ কৰিছিলোঁ বা তেওঁলোকক বেয়াকৈ কৈ পাইছোঁ, শেষত কওঁ যে আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে যেন চবে আশীৰ্বাদ কৰে, এটা যেন ভাল ফলাফল দিব পাৰোঁ সকলোৱে বিচৰা ধৰণে। বিগত বৰ্ষতকৈও যেন আমাৰ এই বৰ্ষৰ ছাত্ৰ ছাত্ৰীখিনি যেন অতি এটা ভাল ৰিজাল্ট কৰিব পাৰে তাৰে প্ৰাৰ্থনা কৰিলোঁ ভগৱানৰ ওচৰত। আৰু মোৰ বন্ধু বান্ধৱীসকলকো অনুৰোধ জনাইছোঁ যে যি দিন গ'ল থকা দিনকেইটা সৈন্যবিলাকক শুশ্ৰূষা কেনে কৰিব, তেতিয়াই কিন্তু এই নাৰ্ছিং কথাটো তেতিয়া নাছে ডাক্তৰ বা নাৰ্ছ এই ছিষ্টেমটো নাছিল। তেওঁ তাই কিন্তু আগবাঢ়িব গৈ ইংৰাজ যুদ্ধ সৈন্যসকলক শুশ্ৰূষা কৰিব। তাৰপিছৰ পৰাই যে নাৰ্ছিং চিষ্টেম এইটো কয় ইনোভেশ্যন, প্ৰধানমন্ত্ৰী কৰি আছে ইনোভেশ্যন। আমি আগবাঢ়ি যোৱাৰ কাৰণে কিবা এটা মানে